যোনে এইখিনি কাম কৰিছে সকলোৱে টোল গেটটো বিজনেছ হিচাপে কৰাইছে, তাৰপৰা কোটি কোটি টকা মুনাফা কৰিছে, কিন্তু আল্টিমেটলি গোটেই টকাখিনি ভৰিছে সাধাৰণ জনতাই। আৰু মই একদম দৃঢ়, আৰু বেছি দিন নাই, যদি এনেকৈ হ'বলৈ হয় আমাৰ সাধাৰণ জনতাই এমুঠি খাবৰ কাৰণে কান্দিবলগীয়া হ'ব, আৰু বেছি দিন নাই। একদম অন্ধকাৰ এটা ভৱিষ্যত আমাৰ সন্মুখত থিয় হৈ আছে, মই পূৰা দেখি আছোঁ এইটো। এতিয়া চাওক, দুখন টোল গেটত আমাৰ আপ এণ্ড ডাউন 1400 টকামান আমাৰ পৰি যায়। তো মালিকে কেতিয়াও নিজৰ পকেটৰ পৰা টোল গেটৰ পইচাটো বহন নকৰে, এই গোটেই পইচাটো টিকেটত ইনক্লুড থাকে। 17খন দিলেও মালিকৰ একো নাযাব, আল্টিমেটলি গোটেই প্ৰেচাৰটো পৰিব আমাৰ সাধাৰণ জনতাৰ ওপৰত, যিখিনিয়ে যাত্ৰা কৰি থাকে। মই একদম সাধাৰণভাৱে কৈছোঁ, মই গুজৰাটত গাড়ী চলাই আহিছোঁ, মই গুজৰাটত বহুত দিন থাকিলোঁ। তাত যিবোৰ প্ৰাইভেট গাড়ী, তাত ক'তো এটকাও নলয়। যিবোৰ টকা হয় খুব মিনিমাম এটা এমাউণ্ট লয় প্ৰফেশ্যনেল গাড়ীবোৰত। এতিয়া পাঞ্জাৱত টোল গেট হ্ৰাস কৰি গৈছে, বন্ধ কৰি গৈছে। আৰু পাঞ্জাৱত যদি তেনেকৈ টোল গেট পাতে, তাৰ লোকেল মানুহবোৰে আহি বন্ধ কৰাই দিয়েহি। আৰু এতিয়া পাঞ্জাৱত যি চৰকাৰ হৈছে, সেই চৰকাৰে 8খন 9খন টোল গেট বন্ধ কৰিছে বুলি আমি সামাজিক মাধ্যমত পায়ে আছোঁ। তো তেনেস্থলত অসমত 18খনকৈ টোল গেট দিয়াৰ অৰ্থটো মানে কথাটো সহজকৈ ল'ব নোৱাৰি। আৰু এইটোত মই ভাবোঁ আমি সকলোৱে মিলিজুলি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিব লাগে। চৰকাৰে আকৌ এবাৰ ভাবি চাব লাগে যে টোল গেট বঢ়াব নালাগে, আৰু যদি টোল গেট বঢ়ায় আমাৰ যিটো টোল গেটৰ ৰেট তাৰ ওপৰত বিচাৰ কৰিব লাগে, বিবেচনা কৰিব লাগে। টোল গেটখন বিজনেছ কৰিব নালাগে। আৰু কিয়নো চাওক, কোনেও নিজৰ লছ খাই পেলাই বিজনেছ নকৰে। আল্টিমেটলি গোটেই মাধমাৰটো পৰিব আমাৰ সাধাৰণ জনতাৰ ওপৰত। তো আমি আৰু কিমান কি কৰিম? আমি প্ৰতিটো বস্তু অকল জনতাই আমি ভৰি আছোঁ। 110% ভাড়া, যিদিনাখনেই টোল গেট বাঢ়িব সেইদিনাখনৰ পৰা ভাড়াও বৃদ্ধি হ'ব। কাৰণ বাছৰ অৱস্থা এনেকুৱা নহয় যে বাছখন ডেইলি ফুল যায়। এটা লাইনত য'ত 2খন গাড়ী চলিলে হয়, তাত এতিয়া 22খন 20খনকৈ গাড়ী চলে, পেচেঞ্জাৰৰ সংখ্যা কম। তো তেনেস্থলত মালিকে আৰু ইয়াত টিকেটৰ দাম বঢ়োৱাৰ বাহিৰে বেলেগ কোনো উপায় ইয়াত নাই। আৰু দাম বাঢ়িবই 110%। আমি জানো টোল গেট দিবই লাগিব। টোল গেট যদি দিয়ে, এটা নিয়ম আৰু এটা ডিষ্টেঞ্চৰ অন্তৰালত এনেকুৱাকৈ দিয়ক যাতে সাধাৰণ জনতাৰ ওপৰত এফেক্ট নপৰে। আৰু এটা কথা কওঁ, আমাৰ ইয়াত যিটো পাম খেতি কৰিছে, যিটো পাম খেতি কৰিছে তৈল খেজুৰ বুলি কয়, এই বস্তুটো কেইবাখনো দেশ আৰু আমাৰ অসমত বিশেষকৈ মিজোৰামত কৰি পেলাই আকৌ বন্ধ কৰি দিছে। কিয়নো এই গছজোপা যিজোপা হয় বহুত বেছিকৈ পানী টানে। তো ইয়াৰ ফলত কি হয়, ওচৰৰ বহুত ডাঙৰ এৰিয়া এটাত বেলেগ ধৰণৰ গছ উদ্ভিদ নোহোৱা হৈ যায়। তো তেনেকুৱা যদি হৈ যায়, আমি প্ৰাকৃতিক যিটো ভাৰসাম্যতা থাকে সেইটোৰ ওপৰত বিৰাট ডাঙৰ এফেক্ট পৰিব। আমাৰ যাদৱ পায়েংদেৱে ইয়াৰ ওপৰত ভালকৈ বক্তৃতা দিছে, আৰু তেখেতৰ বক্তৃতাটো যিসকলে শুনা নাই ভাষণটো, তেওঁলোকে শুনক। তেওঁ বিতংভাৱে কৈছে যে এই খেতিটো বন্ধ হ'বই লাগে। তো মই বুজি পোৱা নাই যে এনেকুৱা কামবোৰে, যিবোৰ কামে আমাৰ অসমখন আৰু আমাৰ জনতাৰ হানি কৰে, এনেকুৱা কামবোৰ চৰকাৰে কিহৰ কাৰণে কৰিছে, সেইটো মই একদম আচৰিত ধৰণে মই বুজি পোৱা নাই। তো এই দুইটা কথাৰ ওপৰত অলপ বিবেচনা কৰিব লাগে, আৰু বিশেষকৈ পাম খেতি আৰু টোল গেট এই দুটা সমূলি বন্ধ কৰিব লাগে।